তিনিদিনীয়া কাৰ্যসূচীৰে আছিল। শাহৰুখ খান এই অনুষ্ঠান চলি থাকিব ৰাতিলৈকে। আৰু এইফালে চাওক না পৰিৱেশ একেবাৰে আল্টিমেট হৈছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এনাডাৰ ব্লগ। আৰু আজি নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি বৰ্তমান কলেজত যাবলৈ ওলাইছোঁ। আমাৰ কলেজত ইউথ ফেষ্টিভেল পাতিছে আৰু তাতলৈকে আমি যাম। চ' মজা হৈ আছে। যোৱাকালিও গ'ল, কিন্তু যোৱাকালি অকল চাইছোঁহে, আজি কিন্তু আপোনালোকক দেখাম। সেইবাবে যাব ওলাইছোঁ। বাকী একেবাৰে তাত গৈ দেখা পাব, একেবাৰে ধামাকা হৈ আছে। ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ জোপাখনা কলেজ আহি পালোঁ আৰু আপোনালোকেও মোৰ লগত আহি পাল। আৰু ইয়াত মানে যি যুৱ মহোৎসৱ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এই দক্ষিণ পশ্চিম মণ্ডলৰ বৰ্ণগড় মহাবিদ্যালয়ত মানে আয়োজন কৰিছে। ইয়াতে আহিছে বহুত জিলাৰ পৰা আহিছে। আৰু এইফালে আমাৰ পূজা কৰিব সঞ্জীৱ ভাইয়ে। বহুত দায়িত্বত আছে। বাকী আজি আপোনালোকক দেখাম আৰু কিমানখিনি পাৰোঁ। বহুত মানে অনুষ্ঠান হৈ আছে, কালিও হ'ল আজিও হ'ব। এই তিনিদিনীয়া কাৰ্যসূচীৰে আছিল। চ' এতিয়া দেখাই আছোঁ আৰু কিমানত হ'ব। 38ত হ'ব তৰ্ক আৰু বক্তৃতা। কিছু সময়ৰ পিছত হ'ব। এইফালে একদম আল্টিমেটলি গোটেইখিনি ৰেডি। এতিয়া ইনডোৰ ষ্টেডিয়ামত এইফালে হ'ব স্পট ফটোগ্ৰাফী আৰু স্পট পেইণ্টিং। তো এইফালে অনুষ্ঠান আৰম্ভ হ'ব কিছু সময়ৰ পিছত। শ্রাবণৰ ধাৰাসাৰ বৃষ্টিত প্লাৱনেৰে ফটো উঠাৰ বাবে বনাই দিছে একেবাৰে আল্টিমেট। শাহৰুখ খান ফিডবেক দিব পাৰে। এইফালে আমাৰ সঞ্জীৱ ভাই ফিডবেক দি আছে। ভাল বুলি দিব লাগিব। ইউথ ফেষ্টিভেল 2022 আহি গৈছে, এইফালে আহি গৈছে। ফিডবেক আহিছে নেকি? ফিডবেক এটা দিব লাগে। কিন্তু আমাৰ কলেজৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে চাইছে নিশ্চয় চাইছে। প্ৰেক্ষাগৃহত চলি আছে নাটক, আৰু 38ত চলি আছে তৰ্ক আৰু বক্তৃতা, আৰু এইফালে আছে সংগীত অনুষ্ঠান, আৰু আগত ফটোগ্ৰাফী পেইণ্টিং এইবিলাক আছে। ধুনীয়া লাগিল চাই। এই অনুষ্ঠান চলি থাকিব ৰাতিলৈকে। সঞ্জীৱ, কেনে লাগিল আজি? তোমালোকে চাই আছোঁ, চব ভাল লাগি আছে। লাহে লাহে এনেকৈ ভাল লাগি থাকক আৰু ভাল লগা অনুভৱ ভালে লাগি আছে। কিছুমান বস্তু বুজি পাইছোঁ, কিছুমান নাই পোৱা। সেয়াই আৰু কি হয়।
moments later. মেইন ভিউটো এতিয়া দেখাই আছোঁ এইফালে চাওক একেবাৰে আমাৰ কলেজ জিলিকাই তুলিছে একেবাৰে যুৱ মহোৎসৱ যিহেতু আমাৰ কলেজত আয়োজন কৰিছে আমাৰ কলেজত বহু কলেজে ইয়াত প্ৰতিনিধিত্ব কৰিছে আৰু এনেধৰণে ধুনীয়া লাগিছে এইবাৰ আমাৰ কলেজত হৈছে প্ৰথমবাৰৰ বাবে আৰু এইফালে চাওক না পৰিৱেশ একেবাৰে আল্টিমেট হৈছে এটা ভিউ দেখাই আছোঁ গোটেই কলেজখনৰ চাই থাকক এইফালে ফটো পইণ্ট আছিল মানে চেল্ফি পইণ্ট যি কয় আৰু বাকী এইটো একেবাৰে বেলেগ কৰিছে এইবাৰ চাওক না দিনত দেখিছিল এয়া হ'ল ৰাতিৰ ভিউ আজি দিনৰ পৰা ৰাতিলৈকে আছোঁ কলেজত যিমান পাৰোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কেনে পিছত আজি পিছত মানে কি আৰু আজি ভালে লাগিছে তাৰপিছত মানে কালিতো চেচে হ'ব কালি চেচ হ'ব। আমাৰ মনবিলাক বেয়া লাগিব অলপ বেয়া লাগিব এইটোৱে বাকী আজি মাছে ভাতে খালোঁ আৰু ইয়াত অনুষ্ঠান বুলি এতিয়া মানে সমবেত সংগীত প্ৰতিযোগিতাটো চলি আছে তাৰপিছত অৰ্কেষ্ট্ৰা আহিব চ' এইখিনি দেখাৰ পিছত ভিডিঅ'টো সামৰিম বাকী দেখাই আছোঁ পরিবারে গণমানসন উজ্জ্বলাই তুলিছে বিজয় সেনানী কত জনৰ কত বদানে ৰে এই তীৰ্থভূমি চিৰগণ ইয়াত লোকবাদ্য আৰম্ভ হৈ আছে প্ৰথম প্ৰতিযোগী এয়া গোটেই অনুষ্ঠান মানে ইয়াৰ আজিৰ যি অনুষ্ঠান আছিল গোটেইখিনি সমাপ্ত হ'ল আৰু বাকী আজি আৰু সমাপ্ত কৰিল বহুত কষ্ট হ'ল যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আজি কাৰ্যসূচীৰ লগত জড়িত হৈ A few moments later. গাইজ বৰ্তমান ঘৰত আহি পালোঁ আৰু ভিডিঅ'টো এণ্ড কৰা নাছিলোঁ ঘৰত আহি এণ্ড কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই